Hello friends, টেক শরীফুল ইছলাম ইউটিউব চেনেলত আজি মই শরীফুল ইছলাম আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম নেশনেল হেল্থ মিছন আসামত মেডিকেল অফিচাৰৰ কাৰণে ওলোৱা 182 পোষ্টৰ বিষয়ে। নেশনেল হেল্থ মিছন আসাম লাষ্ট ডেটটো আছে 30 তাৰিখ 6 মাহ 2018। Name of post আছে medical officer MBBS, number of post আছে 182 টা, pay scale টো উল্লেখ কৰিছে 14000 under revision। educational qualification লাগিব MBBS ডিগ্ৰী যিকোনো মেডিকেল কলেজ আৰু ৰেজিষ্টাৰ্ড লগতে আসাম মেডিকেল কাউন্সিল নাইবা মেডিকেল কাউন্সিল অফ ইণ্ডিয়াৰ হ'ব লাগিব। এজ টো উল্লেখ কৰিছে আপ টু 62 ইয়াৰ্স হ'ব লাগিব, 62 ইয়াৰ্সৰ আগতে হ'ব লাগিব। হাউ টু এপ্লাই কেনেকৈ কৰে মই এপ্লাই এডভাৰটাইজ লিংকটো ভিডিঅ'ৰ ডেসক্ৰিপচনত দি দিম, আপোনালোকে ভালদৰে চাই ল'ব। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কিবা সুধিব লাগিলে মোক কমেন্ট কৰি সুধিব। আৰু যদি আপুনি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ সাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, মই ভিডিঅ' ডেসক্ৰিপচনত এডভাৰটাইজ লিংকটো দি দিম, ভালদৰে আপোনালোকে চাই ল'ব, কাৰণ মোৰ ভুল হ'ব পাৰে, বেছি এটা ডাঙৰ কথা নহয়। তো আজিৰ কাৰণে এইখিনিতে সামৰিলো। জয় অসম, বাই।